নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? বৰ্তমান মোৰ ভালেই। আশা কৰিছোঁ আপোনালোকৰো সকলোৱে ভালেই চাগে। অন্য দিনৰ নিচিনাকৈ আজি আকৌ মই আপোনালোকৰ মাজলৈ অন্য এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে গাখীৰ নিদিয়াকৈ তৈয়াৰ কৰা এবিধ সুইট চেৱৈ ৰেচিপি। বলকচোন গতিকে মইনো এই ৰেচিপিটো কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। গাখীৰ নিদিয়াকৈ তৈয়াৰ কৰা চেৱৈ ৰেচিপিটো বনাবলৈ মই লৈছোঁ 4টা খেজুৰ, এনেদৰে কাটি লৈছোঁ গোল গোলকৈ আপোনালোকে দেখিছে, আৰু লৈছোঁ 7-8টা মান লং, 4টা ইলাচি আৰু কেইটামান মই খিচমিচ লৈছোঁ আৰু কেইটামান কাজু বাদাম কেৰাহীত অলপ সময় গৰম কৰি লৈছোঁ, আৰু 6-7 চামুচ মান চেনি লৈছোঁ সৰু চামুচেৰে। গতিকে পলম নকৰি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ বলক। এতিয়া কেৰাহীখন গৰম হৈ গৈছে, মই ইয়াতে ঘি দি দিছোঁ। আচলতে ঘিখিনি ফ্ৰিজত থোৱা হৈছিল, সেইটো কাৰণে অলপ গোটা মাৰি আছে, আপোনালোকে দেখিছেই। ঘিটো অলপ বেছিকৈ দিলে খাবলৈ ভাল লাগে, সোৱাদ উঠে মানে। এতিয়া ঘিখিনি গলা হৈ গৈছে, গলি গৈছে প্ৰায়, দেখিছে আপোনালোকে। এতিয়া ঘিখিনি গৰম হৈ গ'ল, মই ইয়াতে চেৱৈখিনি দি দিছোঁ। আৰু এতিয়া অলপ সময় ভাজি থাকিম, যাতে ঘিখিনি চেৱৈখিনিৰ মাজত সোমাই যায়। আৰু এতিয়া চেৱৈখিনি অলপ সময় ভজাৰ পাছত মই ভাজি থোৱা কাজুখিনি দি দিছোঁ। ইয়াৰ লংকেইটা দি দিছোঁ আৰু ইলাচি দি দিছোঁ। আৰু ইয়াৰ খিচমিচ দিছোঁ, আৰু আগতে কাটি থোৱা মই এই খেজুৰ কেইটাও দি দিছোঁ। আৰু এতিয়া মই ইয়াতে পানী এড কৰিছোঁ, মই 2 কাপ জোখাৰ পানী এড কৰিছোঁ। পানীখিনি মই আগতেই জুখি লৈছিলোঁ, এতিয়া এড কৰি দিছোঁ। আৰু এতিয়া অলপ সময় সিজিবলৈ দিম। আৰু এয়া উতল আহিছে, দেখিছেনে? আৰু এতিয়া ইয়াতে মই চেনিখিনি এড কৰিছোঁ। আৰু এয়া এতিয়া আমাৰ চেৱৈ ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, চেৱৈখিনি খাবলৈ খুবেই ভাল হৈছিল। আপোনালোকেও এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে। কেতিয়াবা যদি আপোনালোকৰ ঘৰত গাখীৰ নাথাকে, তেনেহ'লে এনেদৰেই চেৱৈ বনাই খাব পাৰে। যদি আপোনালোকে এই ৰেচিপিটো ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ। আজিলৈ আহোঁ।